চৰকাৰী ভূমি যোন আছে তেওঁক উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। চৰকাৰ প্ৰশাসনৰ এই পদক্ষেপক আমি খিলঞ্জীয়া মুছলমান হিচাপে, অসমীয়া মুছলমান হিচাপে আমি সমৰ্থন জনাইছোঁ আৰু পৰৱৰ্তী সময়ত অনাগত দিনতো আমি তেওঁলোকক সমৰ্থন জনাই যাম। এতিয়া আহিলে বিদেশী কথা। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা এই হিন্দুৱে হওক বা মুছলমানে হওক প্ৰতিজনে অসম ত্যাগ কৰিব লাগিব, সেয়া আমাৰ যুৱ আন্দোলনৰ স্পষ্ট কথা। আৰু লগতে আৰু এটা কথা কওঁ, উচ্ছেদ কৰিছে চৰকাৰখনে, আমি সমৰ্থন জনাইছোঁ, আমি কৰিছোঁ, কিন্তু আমি ক'ব বিচাৰিছোঁ তিতাবৰৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি এতিয়াও কিন্তু বেদখল হৈ আছে, সেইখিনি বেদখল মুক্ত কৰিব লাগে। আৰু দ্বিতীয় কথা হৈছে যে আমাৰ অসমীয়া ছোৱালীক মিয়াই বা অবৈধ সন্দেহজনক নাগৰিকে তেওঁলোকে নিজৰ জালত ফচাই মেলি তেওঁলোকে বিয়া পাতে বা পলুভূমিৰে তেওঁলোকে লৈ যায়। তাৰপিছত তেওঁলোকে কি কৰে, জোৱাই বস্তি বনায়। এই জোৱাই বস্তি বনাবলৈ আমি দিয়া নহ'ব, সেইটো আমাৰ স্পষ্ট কথা। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহসী পদক্ষেপ লৈছে উচ্ছেদৰ, সেই উচ্ছেদক আমি সমৰ্থন জনাইছোঁ, 100% সমৰ্থন জনাইছোঁ। এই উচ্ছেদ আমি দেখিছোঁ উৰিয়াম ঘাট, মেৰাপানী, আমাৰ কাষতে লাগি থকা, তিতাবৰৰ কাষতে লাগি থকা মেৰাপানীত ফৰেষ্টলেণ্ডত হৈছে। আৰু এই উচ্ছেদটো লেহেমীয়া হৈছে। এই উচ্ছেদটো আৰু খৰতকীয়া হ'ব লাগে। আৰু উচ্ছেদৰ লক্ষ্য কেৱল মাত্ৰ 26ৰ নিৰ্বাচনৰ দিউনা পাৰ হ'বৰ কাৰণে হ'ব নালাগে। উচ্ছেদৰ লক্ষ্য হওক অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ বাবে। আমাৰ এইটো এটা আহ্বান মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আৰু তাৰ লগতে আমি আহ্বান জনাইছোঁ যে কাজিৰঙাত উচ্ছেদ হ'ব লাগে। কাজিৰঙাত সন্দেহজনক ব্যক্তি তাত বসবাস কৰি আছে, এতিয়াও বৰ্তমানো কৰি আছে। অতীতত উচ্ছেদ হৈছিল, কিন্তু বৰ্তমানো আমি দেখিবলৈ পাইছোঁ কাজিৰঙাত সন্দেহজনক ব্যক্তি এইখিনিয়ে এতিয়াও বসবাস কৰি আছে। কাজিৰঙা এতিয়া এনিমেল কৰিডৰ হৈ থকা নাই, সন্দেহজনক ব্যক্তিসকলৰ কৰিডৰ হৈ আছে। গতিকে এই ব্যক্তিসকলক চিনাক্ত কৰি কাজিৰঙাখনৰ পৰা এই সন্দেহজনক ব্যক্তিসকলক উচ্ছেদ কৰিব লাগে। আৰু কাজিৰঙাৰ বায়'ডাইভাৰ্চিটি, আমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুসমূহক ৰক্ষণাবেক্ষণ দিব লাগে। আমাৰ নগাঁও আৰু বৰপেটাৰ সত্ৰ আছে, এই সত্ৰসমূহত কোনে বেদখল কৰিছে? বেদখলকাৰীসকল কোন? ইছলামত লিখা আছে নি? লোকৰ মাটি, ফৰেষ্টৰ মাটিত, সত্ৰৰ মাটিত তোমালোকে মনে মনে বসবাস কৰিবা, তাৰপিছত নিজৰ সংখ্যা বৃদ্ধি কৰিবা? ইছলামততো এইসমূহ লেখা নাই। ইছলামততো স্পষ্টভাৱে লিখা আছে আনৰ মাটি তুমি 1 ইঞ্চিও ব্যৱহাৰ নকৰিবা। আনৰ মাটি যদি তুমি 1 ইঞ্চিও ব্যৱহাৰ কৰা তেনেহ'লে তোমাৰ এইটো গুনাহ হ'ব, তোমাৰ পাপ। অসমৰ কেইবাখন জিলাত আমি থলুৱা অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'লোঁ। আপোনালোকে জানেই মধ্য অসমৰ কেইখনমান জিলা, নামনি অসমৰ কেইখনমান জিলাত আমি সংখ্যালঘুত পৰিণত হ'লোঁ। এইটোৱে আমাৰ উজনি অসমৰ যি আমি অসমীয়া জাতি জনগোষ্ঠীসকল আছোঁ, আমি ভয় আৰু শংকিত হৈ আছোঁ যে এই সন্দেহজনক ব্যক্তিসকলৰ বা এই মিয়া ব্যক্তিসকল উজনি অসমত প্ৰৱেশ কৰি আমাৰ ইয়াতো আমাৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিব পাৰেনি? যদি তেওঁলোকে ইয়াত প্ৰৱেশ কৰি আমাৰ জনগাঁথনি আপোনাৰ সলনি কৰি দিয়ে, তেনেহ'লে অসমত অসমীয়াৰ অস্তিত্ব নাথাকিব। আমাৰ গুৰু দুজনাই দি থৈ যোৱা আমাৰ ভাষা, সাহিত্য, সংস্কৃতি আমাৰ নাথাকিব। আমাৰ আজি যদি আমি জাগ্ৰত নহওঁ, আজিৰ পৰা 50-100 বছৰৰ পিছত আমাৰ অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি কেৱল মিউজিয়ামতহে থাকিব, বাস্তৱত আমাৰ নাথাকে। গতিকে আমি শংকিত হৈছোঁ। আমি যাক সততে মিয়া বুলি কওঁ, তেওঁলোকৰ যিটো আগ্ৰাহী মনোভাৱ, তেওঁলোকে যি কম সময়ৰ ভিতৰতে জনসংখ্যা বৃদ্ধি কৰি দিয়ে, সেই জনসংখ্যা বৃদ্ধিৰ প্ৰতি আমি শংকিত হৈছোঁ। আমি ওচৰতে দেখিছোঁ যে মেৰাপানী উৰিয়াম ঘাটত প্ৰায় 300-200 মানুহ বসবাস কৰি আছিল। আমি নিজে জনা নাছিলোঁ মেৰাপানীত যে ইমান মানুহ, ইমান কম সময়ৰ ভিতৰতে ইমান মানুহ আহি পেলাই এটা ঘন জনবসতি এইবিলাক পৰিণত কৰি দিলে। এইবিলাক যদি আমি উজনি অসমৰ অন্যান্য জিলাতো যদি এনেদৰে হৈ আছে, তেতিয়াহ'লে এইটোৱে আমাৰ জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। গতিকে মোৰ চৰকাৰৰ প্ৰতি আহ্বান, যাতে প্ৰথমতে কাজিৰঙাখন যিসকল ব্যক্তিয়ে বেদখল কৰি বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰণ কাজিৰঙা হৈছে উজনি অসমত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছে। আৰু লগতে আমি দেখিছোঁ যে তেওঁলোকে ইয়ালৈ আহিব কাম কৰাৰ উদ্দেশ্যে, এটা ভাড়াঘৰ ল'ব মনে মনে, তাৰপিছত মনে মনে আধা ভঙা অসমীয়া ভাষাটো শিকিব, তাৰপিছত আমাৰ অসমীয়া ছোৱালীক প্ৰেমৰ জালত পেলাই
তাৰপিছত বিয়া পাতিব, তাৰপিছত সংখ্যাই এইদৰে তেওঁলোকে